হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। আজি মই আপোনালোকৰ ওচৰলৈ এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আৰু আপোনালোকে যদি মোৰ ৰেচিপিসমূহ চাই ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি এই ৰেচিপিটোৰ কাৰণে প্ৰয়োজনীয় বস্তুখিনি মই আপোনালোকৰ ওচৰত কৈ দিছোঁ কি লৈছোঁ। মই ফাৰ্ষ্টতে লৈছোঁ দুটা কণী দুটা ভালকৈ ফেটি ল'ম। তাতে মই অলপ নিমখ দিম। নিমখখিনি দি পেলাই ভালকৈ ফেটি লৈছোঁ কণীখিনি মই। এতিয়া এটা বাটিত অলপ তেল লৈছোঁ। বাটিটোৰ চাৰিওফালে তেলখিনি ঘঁহি দিছোঁ। এতিয়া সেই বাটিটোতে ফেটি লোৱা কণীখিনি মই দি দিছোঁ। এতিয়া এটা চচপেন লৈছোঁ। চচপেনটোতে অলপ গৰম পানী লৈছোঁ। এতিয়া সেই বাটিটো মই পানীখিনিৰ ওপৰত দি দিছোঁ। এতিয়া তাতে মই ঢাকন দি দিম। চচপেনটোৰ ওপৰতো মই এখন ঢাকন দিছিলোঁ, দেখাব পাহৰি থাকিলোঁ, আপোনালোকে দি দিব ঢাকন এখন। এতিয়া অলপ মই আলু বইল কৰি লৈছোঁ। কেইটামান কেঁচা মটৰ লৈছোঁ, এটা পিঁয়াজ লৈছোঁ, এটা জলকীয়া লৈছোঁ, এটা বিলাহী লৈছোঁ। এতিয়া বইল কৰা আলুখিনি মই কাটি লৈছোঁ। এয়া মোৰ হৈয়ে গৈছে কণীখিনি, ভাপত দিয়া কণীখিনি। এয়া চাওক ৰেডি মোৰ কণীখিনি। দেখিবলৈ প্ৰায়ে পনীৰৰ নিচিনা হৈছে। এতিয়া পনীৰৰ নিচিনাকৈ মই সৰু সৰুকৈ কাটি ল'ম, টুকুৰা টুকুৰ কৰি পেলাই এনেকৈ। এতিয়া এটা কেৰাহীত অলপ তেল দিছোঁ। তাতে মই এতিয়া কণীখিনি ফ্ৰাই কৰি ল'ম। কিমান ছফ্ট হৈছে দেখিছেনে? এতিয়া ভাপত দিয়া কণীখিনি মই তাতে ফ্ৰাই কৰি লৈছোঁ। অলপ অলপকৈ গোটেইখিনি ফ্ৰাই কৰি লৈছোঁ। এয়া মোৰ ফ্ৰাই কৰা হৈয়ে গৈছে। এয়া চাওক হৈ গৈছে মোৰ ফ্ৰাই কৰা। এতিয়া সেইখিনি তেলতে মই আৰু অলপ তেল দিছোঁ। তাতে মই দুটামান পাঁচফোৰণ দিম, দুটামান গোটা জিৰা, তাতে মই এতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিম। এতিয়া পিঁয়াজখিনি ভালকৈ মই ফ্ৰাই কৰি লৈছোঁ। এতিয়া সোৱাদ অনুসৰি তাতে মই নিমখ দিম, হালধি দিছোঁ আৰু অলপ জলকীয়া গুড়ি দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ ফ্ৰাই কৰি লৈছোঁ। তাতে মই এতিয়া বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দি পেলাই মই ভালকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মই বিলাহীখিনিত অলপ ঢাকন লগাই দিছোঁ। ঢাকনখন গুচাই মই এতিয়া অলপ পানী দি ল'ম বিলাহীখিনিত আৰু পুনৰ মই ঢাকনখন দি দিছোঁ। বিলাহীখিনি সিজালৈকে ভালকৈ ফ্ৰাই কৰি থাকিব। এয়া হৈ গৈছে মোৰ বিলাহীখিনি, গলি গৈছে গোটেইখিনি বিলাহী। তাতে মই দুফুটামান নহৰু দিছোঁ, কাটি লোৱা সৰু সৰুকৈ, আৰু কেঁচা মটৰখিনিও তাতে দি দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। এতিয়া তাতে মই অলপ জিৰা দিছোঁ আৰু বইল কৰা আলুখিনিও তাতে দি দিছোঁ। এতিয়া গোটেইখিনি মই ফ্ৰাই কৰি ল'ম। গোটেইখিনি ফ্ৰাই কৰি পেলাই মই এতিয়া সিজাই লোৱা কণীখিনিও তাতে দি দিম। মই একচুৱেলি দেখাব পাহৰি থাকিলোঁ, এইটো মোৰ ভিডিঅ'টো কাট খাই গ'ল। মই কণীখিনি দি পেলাই এয়া পানীও দিলোঁ। পানী দি পেলাই গোটেইখিনি উতলাই লৈছোঁ। কণীৰ টুকুৰাখিনি পনীৰৰ টুকুৰাৰ নিচিনা হৈছে। সোৱাদটো বহুত ভাল হৈছে। আপোনালোকে ঘৰত এবাৰ হ'লেও ট্ৰাই কৰিব। এয়া মোৰ হৈ গৈছে কণী আৰু মটৰৰ ৰেচিপি। আপোনালোকে ঘৰত এবাৰ হ'লেও ট্ৰাই কৰিব প্লিজ, বহুতে টেষ্টি হৈছে। এয়া মোৰ ডিছটো ৰেডি। আপোনালোকে যদি মোৰ ডিছটো ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ডেক'ৰেশ্যনৰ কাৰণে মই অলপ ধনিয়া ছটিয়াই দিছোঁ ওপৰত। আজিলৈ তেন্তে বাই বাই।